নমস্কাৰ বন্ধু বান্ধৱীসকল, এই বিশেষ প্ৰতিবেদনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 27 জুলাই 2023 তাৰিখে গুৱাহাটী বিষ্ণু নিৰ্মলা ভৱনত এছএম টেট শিক্ষক সন্থা অসমৰ উদ্যোগত এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে সন্থাৰ সভাপতি মতিউৰ ৰহমান ডাঙৰীয়া আৰু উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক নিৰ্মল চন্দ্ৰ বৰুৱাদেৱে। আজি এই সভাত আমি অসমৰ ইজিএছসমূহত কেনেকৈ শৈক্ষিক দিশ আমি উত্তৰণ কৰিব পাৰোঁ আৰু আগন্তুক গুণোৎসৱত আমি কেনেকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰোঁ সেই বিষয়ে বিতং আলোচনা কৰা হয়। লগতে আমাৰ শিক্ষামিত্ৰসকলৰ সমস্যাসমূহ কেনেকৈ চৰকাৰৰ লগত আলোচনা কৰি সমাধানৰ পথ উলিয়াব পাৰোঁ সেই বিষয়ে আজি সভাত বিতংকৈ আলোচনা কৰা হয়। লগতে সভাত উপস্থিত থাকে সন্থাৰ উপদেষ্টা মইনুল হক চৌধুৰী। আজিৰ সভাত অসমৰ প্ৰায়কেইটা জিলাৰ প্ৰতিনিধিসকল আহি পেলাই ভাগ লয় আৰু প্ৰত্যেকেই তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। আমাৰ ইমান সমস্যা আগত আছে, যাক আমি 12 নম্বৰৰ পৰা আগত আমি ৰিটায়াৰ্ড হওঁ। আমি ৰিটায়াৰ্ড হ'লে আমাৰ সমস্যাটো কিমান ডাঙৰ হ'ব। আমি যদি এনেকৈ প্ৰায় নিয়মীয়া কৰ্মত গৈ পেলাই ৰিটায়াৰ্ড হৈ যাওঁ, আমাৰ যদি ক্ল'জ ইনভেষ্টিগেশ্যন নহয়, আমি যদি এইটো পৰ্যায়তে ৰিটায়াৰ্ড হৈ যাওঁ, তেতিয়াহ'লে আমাৰ কিমান ডাঙৰ সমস্যা হ'ব। গতিকে ইমান ডাঙৰ এটা সমস্যাৰ মাজত পেলাই থৈ আজি যে তেওঁলোকে এটা চিন্তা কৰিব পাৰিছে যে সন্থাৰ প্ৰয়োজন আছে নে নাই। তেওঁলোকে কিয় চিন্তা কৰিব পাৰিছে? আমাৰ 20% যিবিলাক ঋণাত্মক মাইণ্ডৰ মানুহ আছে, তেওঁলোকৰ কাৰ্যকলাপ প্ৰকল্পৰ কাৰণে তেওঁলোকে কি কৰিব পাৰিছে, আজি মনত ভাবিব পাৰিছে নহয় আজি সন্থা নকৰো ইমানখিনি কৰাৰ। আপোনালোকৰ ক্লাব ভিডিঅ' আছে, এনি টাইম যি সময়তে আমাৰ মৰিগাঁৱত আমাৰ CM যাওক বা আহাৰ বাহিৰত যাওক, আমি লগে লগে আমি যাওঁ। ছাৰ হয় কেনে আছে? ঠিক আছে ঠিকেই আছে। মুক্তি বৰুৱা কেনে আছে? ঠিকেই আছে। খালি কৰিবৰ কাৰণে কিছুমান পদক্ষেপ ল'ব লাগিব। যেনেদৰে আমি অলপ দূৰ আগুৱাই চাওঁ, আগলৈ যাওঁ যে সংগঠন শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজ্যিক ভিত্তিতে হওক বা জিলা ভিত্তিতে হওক কিছুমান আমি চেমিনাৰ পাতিব পাৰোঁ। আৰু যিখন চেমিনাৰ হয়তো আপুনি জানে আৰু সকলোৱে জানে, তাতো ভাল ভাল মানুহ আছে, আমাতকৈ গুণী জ্ঞানী মানুহ আছে, কিন্তু তেওঁলোকে দায়িত্ব নিদিয়ে, আমাৰ নিচিনা অভাজনক দায়িত্ব দি দিছে। আমাৰ ইয়াতো ভাল ভাল মানুহ। ধন্যবাদ দিছোঁ আমাৰ শ্ৰী ডেকা চাওক। এইখিনি কথা আমাৰ তেখেতে আচলতে যিখিনি কথা কৈছে গোটেই অসমৰ বাবে হৈ গৈছে। এইখিনি কথা প্ৰায় অসমৰ প্ৰতিখন জিলাই অনুভৱ কৰে যে এনেকুৱা বিবৃতি সন্মিলনী এটা দিয়ে, সমাজে এটা দিয়ে, আমাৰ ফালৰ পৰা কিবা দিয়া হয় নে নহয় বা সেইটো লক্ষ্য কৰে, এইটো গোটেই অসমীয়া শিক্ষাৰ্থীৰ মাজত লক্ষ্য কৰে। আৰু এতিয়া পাৰ্চনেল কথা তেখেতে কৈছে গোটেইখিনি আমাক সামৰি লোৱা হৈছে। চবৰে ক্ষেত্ৰত একে কথাই যায়। শিশুৰা দেখা যিখিনি কথা কৈছে গোটেই কথা ইয়াৰ বাহিৰে মানে কেৱল যেতিয়া পাৰ্টিকুলাৰ মানে হেৰি হিচাপত সকলোকে দাঙি ধৰিব পাৰে। আৰু ইয়াৰ কথাখিনি জনোৱা হ'ব, গোটেইখিনি কথা আমি জনাম, একেলগে আমি যেতিয়া জনাম চবে আমি জানিম। এতিয়া আমি আটাই বহি যদি আমি বন্ধন কৰোঁ, সমাধান ওলাই যাব। মই অকলে হয়তো সমাধান দিব নোৱাৰিবও পাৰোঁ যিকোনো এটা সমস্যা হ'লে। তো আমি আজি গোটেইখিনি আমি বৰমূলীয়া কৰিছোঁ, প্ৰতিখন জিলাৰ পৰা আমি আহিছোঁ। কাৰোবাৰ যদি কিবা সমস্যা হৈছে, আমি যদি চবেই মিলি আলোচনা কৰোঁ, তাত নিশ্চয় সমাধান ওলাব। তাৰ বাবে মই কৈছোঁ যদি আছে আমি আলোচনা কৰাৰ কাৰণে আগ্ৰহী, আৰু যদি নাই তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচীলৈ যাম। মানে আমাৰ আজি ভাত অলপ দূৰত হৈ গ'ল, যিহেতু চাকৰি